নমস্কাৰ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চুজি লাড়ুৰ ৰেচিপি। প্ৰথমতে চুজিখিনি অকণমান ঘিউ দি ভাজি ল'ব লাগিব, অকণমান ৰঙচুৱা হোৱালৈকে। তাৰপিছত চেনিখিনিত অলপ গৰম পানী দি চেনিখিনি গলিবলৈ দিব লাগিব। ভালদৰে চেনিখিনি মিলি যোৱাৰ পিছত ৰঙা হৈ আহিব ৰংটো, আৰু সেই পানীখিনি চুজিখিনিত অলপ অলপকৈ মিলাই লৈ পেলাই চুজি লাড়ুটো বনাব লাগিব। দেখিবলৈ ভাল লগা কৰি আৰু সোৱাদৰ বাবে মই কেইটামান কাজু আৰু কিচমিচ লৈছোঁ। সেইখিনি সৰু সৰুকৈ কাটি চুজিখিনিৰ লগত মিক্স কৰি লোৱা হৈছে, আৰু সেইখিনি দি লৈ পেলাই ধুনীয়াকৈ মিক্স কৰি চেনি যে গলাই থোৱা হৈছিল সেই গলি থকা পানীখিনি চুজিখিনিত অলপ অলপকৈ দি চুজি লাড়ুটো বনোৱা হ'ব। আৰু এনেদৰে যেতিয়া চুজি লাড়ু বনোৱা হয়, চুজি লাড়ুটো টান হয় আৰু খাবলৈ সোৱাদ লগা হয়। আপোনালোকেও বনাই চাবচোন, খাবলৈ সঁচাকেই ধুনীয়া হয়। যিসকলে এনেদৰে চুজি লাড়ু তৈয়াৰ কৰে জনাবচোন কমেণ্টত। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন নতুন ভিডিঅ' লৈ আহিম। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰি জনাব দেই।